Hello friends, মই সঞ্জয় আৰু আপোনালোকৰ মাজত লৈ আছো আসাম পলিটেকনিকৰ বাবে ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ MCQ কোৱেশ্চনছ। সো ফ্ৰেন্ডছ ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিবা। সো ফ্ৰেন্ডছ ভিডিওটো সম্পূৰ্ণকৈ চাইটো বাবে ধন্যবাদ। নাম্বাৰ 1 যি কুণ্ডলীত গেলভেনোমিটাৰ সংযুক্ত থাকে তাক কি বোলা হয়? সো এনসাৰ হৈছে নাম্বাৰ সি গৌণ কুণ্ডলী। নাম্বাৰ 2 মুখ্য কুণ্ডলীৰ বিদ্যুৎ প্ৰবাহ ক্ৰমাগত পৰিৱৰ্তন কৰিলে কি ঘটিব? সো এনসাৰ হৈছে নাম্বাৰ বি গেলভেনোমিটাৰ বিক্ষেপ হ'ব। নাম্বাৰ 3 দূৰ দূৰণিলৈ বিদ্যুৎ প্ৰেৰণৰ কাৰণে কি ব্যৱহৃত হয়? সো এনসাৰ হৈছে নাম্বাৰ বি আৰোহী ট্ৰান্সফৰ্মাৰ। নাম্বাৰ 4 সুস্থ চকুৰ বাবে দূৰবিন্দু ক'ত অৱস্থিত হয়? সো এনসাৰ হৈছে নাম্বাৰ বি অসীমত। নাম্বাৰ 5 দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ প্ৰধানকৈ কেই প্ৰকাৰৰ? সো এনসাৰ হৈছে নাম্বাৰ বি 3 প্ৰকাৰৰ। নাম্বাৰ 6 মাইপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হ'লে ব্যক্তিয়ে কেনেকুৱা লেন্স ব্যৱহাৰ কৰিব লাগে? সো এনসাৰ হৈছে নাম্বাৰ এ অৱতল লেন্স। নাম্বাৰ 7 বয়স বৃদ্ধিৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱা কি বোলা হয়? সো এনসাৰ হৈছে নাম্বাৰ সি প্ৰেছবাইপিয়া। নাম্বাৰ 8 পোহৰ এটা মাধ্যমৰ পৰা আন এটালৈ সঞ্চালিত হৈছে। পোহৰৰ ৰশ্মিৰ গতিপথ পৰিৱৰ্তিত নহয় যদিহে আপতন কোণৰ মান হয়। সো এনসাৰ হৈছে নাম্বাৰ এ 0 ডিগ্ৰী। নাম্বাৰ 9 এজন ব্যক্তিয়ে নিকটৱৰ্তী বস্তু স্পষ্টকৈ দেখা নাপায় তেওঁৰ দৃষ্টিৰ বিকাৰৰ নাম কি? সো এনসাৰ হৈছে নাম্বাৰ বি হাইপাৰমেট্ৰপিয়া। নাম্বাৰ 10 আকাশত তৰাবোৰ তিৰিবিৰাই থকাৰ কাৰণ কি? সো এনসাৰ হৈছে নাম্বাৰ এ প্ৰতিসৰণ।